নমস্কাৰ বন্ধুসকল, লজিকেল আছাম ইউটিউব চেনেলটোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি আপোনালোকৰ বাবে আছাম টেটৰ চিলেবাছৰ অনুসৰি দুটামান প্ৰশ্ন উত্তৰ লৈ আহিছোঁ। আশা কৰোঁ ভিডিঅ'টো আপোনালোকে ভাল পাব। আজি আমাৰ ছেকেণ্ড পাৰ্টৰ প্ৰথম প্ৰশ্নটো হ'ল শ্ৰীমন্ত শংকৰদেৱৰ শিক্ষাগুৰু কোন আছিল? ইয়াৰ উত্তৰটো হ'ব মহেন্দ্ৰ কন্দলী। শংকৰদেৱৰ গুণমালা পুথিখন কি চনত ৰচিত? ইয়াৰ উত্তৰটো হ'ব কুসুমমালা চন্দত। শ্ৰীমন্ত শংকৰদেৱৰ সাহিত্যিক জীৱনৰ কীৰ্তিস্তম্ভ ৰচনাখন কি? ইয়াৰ উত্তৰটো হ'ব কীৰ্তন ঘোষা। শ্ৰীমন্ত শংকৰদেৱৰ অনুবাদ গ্ৰন্থসমূহৰ মাজৰ শ্ৰেষ্ঠ গ্ৰন্থখন কি? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব আদি দশম। অসমৰ বৈষ্ণৱ দৰ্শনৰ স্বৰ্ণৰেখা গ্ৰন্থখন কাৰ ৰচনা? ক'ব পাৰিবনে আপোনালোকে? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল সোণাৰাম চুতীয়া। শংকৰদেৱৰ একমাত্ৰ সংস্কৃতত লিখা গ্ৰন্থখন কি? ইয়াৰ উত্তৰটো হ'ব ভক্তি ৰত্নাকৰ। যুগনায়ক শংকৰদেৱ কাৰ ৰচনা? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল ডিম্বেশ্বৰ নেওগ। কিমান চনত শংকৰদেৱৰ মৃত্যু হয়? ইয়াৰ উত্তৰটো হ'ল শংকৰদেৱৰ মৃত্যু হয় 1568 খ্ৰীষ্টাব্দত। কিমান বছৰ বয়সত শংকৰদেৱৰ মৃত্যু হৈছিল? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব 119 বছৰ বয়সত। আমাৰ ভিডিঅ'ৰ আজি শেষৰ প্ৰশ্নটো হ'ল মহাপুৰুষ শংকৰদেৱৰ গুপ্ত নামটো কি আছিল? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব গংগাধৰ কায়স্থ। ধন্যবাদ বন্ধুসকল। যদিহে আজিৰ ভিডিঅ'টো আপোনালোকে অলপ হ'লেও ভাল পালে তেনেহ'লে ভিডিঅ'টো এটা লাইক কৰিব, বন্ধুসকলৰ লগত শ্বেয়াৰ কৰিব আৰু আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বলৈ নাপাহৰিব। পুনৰ এটা ভিডিঅ'ত লগ পোৱাৰ আশাৰে আজিলৈ বিদায়।